হুৰুম হৈ আছে বিলাক 5 টকাৰ মিঠৈ 20 টকাৰ জিলেপি তো আপোনালোকে মাস্ক লগোৱা নাই যে লগাই লৈছো মাস্ক এইটো লগাই লো এতিয়াই ল'ব 353 পাইছো এটা এইটো টিভি নমস্কাৰ বন্ধুসকল মই মুন্না ভাই প্ৰথমতে সকলোকে ৰঙালী বিহুৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে নৱবৰ্ষৰ হিয়া ভৰা ওলগ যাচিছোঁ আচলতে সকলোৱে জানে যে এতিয়া কৰোণা চলি আছে আৰু কৰোণাৰ মাজতে আমাৰ ইয়াত চলি আছে এটা মেলা সো বলক এতিয়া চাবলৈ যাওঁ যে মেলাটো কেনেকুৱা কি মেলা আৰু কৰোঁগৈ অলপ ধামাল বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ লেটছ গো বন্ধুসকল সোনকালে ভিডিঅ'টো লাইক কৰক কমেণ্ট কৰক আৰু তলত থকা ৰঙা ৰঙৰ ছাবস্ক্ৰাইব বাটনটো দবাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক এতিয়া আমি আহি পাই গ'লোঁ মেলা এয়া আমি এণ্টাৰ কৰিবলৈ গৈ আছোঁ মেলাত তো এয়া হৈছে মেলা আজি মেলাত তামাম ভিৰ কিন্তু বৰ দুখ লগা কথা এইটোৱে যে এতিয়ালৈকে যিসকল মানুহক চাই আছোঁ কাৰো মুখত মাস্ক দেখা পোৱা নাই সো এইটো বৰ ভয়ৰ কথা আৰু এইপিনে চাওক আমাৰ দাদাহঁত থিয় হৈ আছে কাৰো মুখত মাস্ক নাই কিন্তু মিচিকে হাঁহিটো মাৰিছে তামাম এয়া হৈছে নদী আৰু ইয়াত কৰা হয় গংগা স্নান একচুৱেলি এই মেলাখনৰ নাম হৈছে অষ্টমী স্নান মেলা আৰু এই মেলাখন পতাৰ উদ্দেশ্য হৈছে এই মেলাখনত গৈ মানুহে নদীত গংগা স্নান কৰে সো বলক আগুৱাই যাওঁ এয়া চাওক মেলাত কিন্তু বহুত ভিৰ আৰু কণ ভাইটি ভণ্টি সকলো মেলাত ঘূৰি আছে কিন্তু মাস্ক নাই সো এইটো বহুত ভয়ৰ কথা অ' তামাম দাদাসকল তামাম মজা আৰু এইপিনে আহি গ'ল আমাৰ মেলাত কিনাকাটাত ব্যস্ত খুৰী মাস্কখনটো লগাব লাগিছিল আৰু এইপিনে আমাৰ মাহী ভাইটি ভণ্টিক লগত লৈ আহি গ'ল মেলা চাবলৈ কিন্তু মাস্ক নাই কাৰো মুখত সো বন্ধুসকল এয়া মেলাত আহিলোঁ একচুৱেলি মেলাত আহি মানে যি দেখা পালোঁ আপোনালোকে দেখা পালে ইমান ভিৰ আৰু এই ভিৰৰ মাজত মানে আচৰিত কথা যে এজন মানুহে মাস্ক পৰিধান কৰা নাই কি হ'ল মানুহ বেছি নাই মানুহ নাই নেকি নাই মানুহ নাই এই কি কয় মাস্ক আপুনি মাস্ক লগোৱা নাই যে হয়তো লগাই লওক লগাই লৈছোঁ নহ'লে কৰোণাই পাবতো লগাই লৈছোঁ হয় কথা ক'ব লাগে হয় মাস্ক লগাই ৰাখিব কেনেকুৱা বেচা কিনা নাই নেকি এইবাৰ একদম কম না মানুহ কম অলপ তেন্তে দোকানী দাদাসকলৰ লগত অকণ কথা পাতোঁ তো আপোনালোকে মাস্ক লগোৱা নাই যে মাছ আছে মানে এতিয়া খুলিছোঁ মানে মানুহ নাই যে সেইটো কাৰণে সেইটোৱে আৰু আপোনালোকো 4-5জন আছে দোকানত 4-5জন দোকানত আছে গতিকে মাস্কটো লগাই ৰাখিলে ভাল মাছটো মানে লগাই ৰাখোঁ মানে এতিয়া যে ভিৰ নাই সেইটো কাৰণে মানে লগা নাই ঠিকে আছে মানে যিমান সময় পাৰা যায় লগাই ৰাখিব তো আপোনালোকৰ এইটো লটাৰী ন লটাৰী কিমানকৈ 10 টকা টিকেট আচ্ছা এই চব পোৱা যায় মানে ন পাবই মানে পাব মানে এইটো গেৰাণ্টি নাই মানে যিটো নম্বৰ আছে নম্বৰত মিলিলেহে পাব আচ্ছা তো ইয়াত লটাৰী চলি আছে একচুৱেলি তেনেহ'লে দিয়কচোন বাৰু কাটো এটা ন দিয়কচোন এটা দিয়ক আপুনি দিয়ক এটা দিয়ক কি হয় লটাৰী বেট এইটো টিভি পাই গ'লে কিন্তু তামাম হৈ যাব 85 আছে নে নাই এইটো নাই অ' গড 85 নাই মানে মোৰ কপালে বেয়া চ' এটা লটাৰী কাটিছে একো নাপালোঁ লটাৰী ন এতিয়া আৰু এটা কাটিম মাস্ক লগোৱা নাই যে মাস্কটো লগাই ৰাখোঁগৈ সৰু বাচ্ছাবিলাক আছে নহয় ইহঁতৰ প্ৰব্লেম হৈ যাব মাস্কটো লগাই ৰাখিব মাস্ক লগাব লাগে কৰোণা নহয় জানো কিবা এটা লাগিছে নম্বৰ কিমান 353 পাইছোঁ এটা লাগি গ'ল এইটো জীৱনত মানে চৰি ছেকেণ্ড টাইম মই ছেকেণ্ড টাইম পাইছোঁ প্ৰথমবাৰ কাটিছিলোঁ তেতিয়া কিবা এটা পাইছিলোঁ ত' ছেকেণ্ড টাইম ভাল লাগিছে গতিকে এইটো চাওক এই কণ ভাইটিসকলৰ ইহঁতে মানে ঘৰৰ মানুহে মাস্ক নোহোৱাকৈ ইহঁতক মেলাত আহিবলৈ দিছে ত' এইটো বৰ ভয়ৰ কথা দেই আৰু চাওক ইয়াত যিমান মানুহ আছে মই পাৰ্টিকুলাৰলি মানুহে দেখিছোঁ মাস্ক পিন্ধাই নাই এয়া সৰু বাচ্ছাবিলাক এটা বাচ্ছাৰ মানে মাস্ক পিন্ধা নাই সেইটো বৰ বেয়া কথা হ'ল লগাই দিওঁ লগোৱা লগাই লোৱা এইটো লগাই লোৱা এতিয়াই ল'ব আৰু মাস্ক পিন্ধি থাকিবা গম পাইছা এনেকুৱা ভিৰত আহিলে মাস্ক পিন্ধিব লাগে তোমালোক সৰু নহয় জানো সৰু মানুহবিলাকৰ ল'ৰাবিলাকৰ মাস্ক মানে কৰোণাটো বেছি ধৰে লগাই লোৱা সাধ্য অনুসৰি দুজনমান ভাইটিক কিনি দিলোঁ মাস্ক আৰু আপোনালোককো ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে যদি তেনেকুৱা কোনো সৰু কণ ভাইটি ভণ্টিক পায় তেনেহ'লে প্লিজ তেওঁলোকক
মাস্ক ব্যৱহাৰ কৰিবলৈ কওক। আৰু ইপিনে দেখা গৈছে এক আকৰ্ষণীয় পাহাৰ। আচলতে এই মন্দিৰৰ এক আকৰ্ষণীয় বস্তুৱে হৈছে পাহাৰ। যিসকল মানুহে পাহাৰত উঠিবলৈ ভাল পায় তো সেই ব্যক্তিসকলে এই পাহাৰত আহিব লাগে, মানে এই মন্দিৰত আহিব লাগে। গতিকে যিয়ে নহওক বলক এতিয়া আমিও এই পাহাৰলৈ উঠি যাওঁ আৰু আপোনালোকক অলপ দেখুৱাই দিওঁ এই পাহাৰখন। সৰু হৈ আছে এইবিলাক। অ' গড, তো এতিয়া আহিছে এইটো মেলাৰ এটা স্পেচিয়েল মুমেণ্ট। মানে একচুৱেলি এইটো মেলা কিহৰ মেলা হয়, এইটো মেলাত একচুৱেলি কি কৰা হয় মানে অষ্টমী তিথিত স্নানটো কৰি তাৰপিছত দৈ, চিৰা, তাৰপিছত লাৰু, মিঠাই, মানে এইবোৰ বস্তু খাব লাগে। চ' আমি মুড়ি চিৰা একেলগে আছে, দুখীয়া ল'ৰা হয়তো, তো সেইকাৰণে একেলগে আনিছোঁ। আৰু এই মানে জেলেপি আনিছোঁ 20 টকাৰ, আৰু লগতে মিঠৈ আনিছোঁ 5 টকাৰ। 5 টকাৰ মিঠৈ, 20 টকাৰ জেলেপি, 20 টকা মুড়ি আৰু চিৰা, লগতে আছে কল। কলো চাওক, এই অৱস্থা নাইকিয়া কল, ৰ'দত বোলে এনেকুৱা হৈ গৈছে। যিয়ে নহওক, আৰু দুজন মানুহ, চ' দুটা জামো আনিছোঁ, জাম বুলি। চ' আৰু সেইটো নেদেখুৱাব বাৰু, দৈৰ টোপোলাটো দেখুৱালে লাজৰ কথা। চ' বাকী পানীৰ বটল আছে। আৰু এতিয়া লটাৰীত যিটো পাইছিলোঁ, লটাৰীত যিটো মগ পাইছিলোঁ, চ' সেই মগটো এতিয়া কামত লাগিব। চ' ভাল লাগিছে বাৰু। গতিকে এতিয়া অলপ খাওঁ মানে।